হাই ফ্ৰেণ্ড, মই নিজে কাটি নিজে চিলাইছোঁ 36 সাইজৰ ব্লাউজ। তো মই ব্লাৰ কাট কৰিলোঁ, চিলালোঁ। তো এতিয়া এখন হৈছে পিঠি চাইড, এইটো হৈছে পিঠি চাইডটো। গোল্ডেন কালাৰ সৰু সৰু পাৰ্পিন লগাই দিছোঁ। তো এতিয়া মই জইন কৰিম। চাই থাকক, আগলৈ কমপ্লিট হ'লে মই আপোনালোকক দেখাই আছোঁ। এইটো চাওক, মই ক্লিয়াৰ কৰিলোঁ। তো মোৰ হাতকেইটা লগাব আছে বাকী, মই হাতকেইটা লগাম। এইখিনি ক্লিয়াৰ কৰি ল'লোঁ, এইটো হাতটো বাকী আছে। আৰু দেখাই আছোঁ, এইটো এটা, এইটো হৈছে প্ৰিন্সেছ কাট, হাতখন নেটৰ। এইটো কমপ্লিট হৈছে। তো ইয়াৰ হুক লগাব বাকী আছে। এইটো পিছৰ ফালে হুক থকা, হুকটো লগাব বাকী আছে। হুকটো লগালে আৰু ফিটাডাল লগালে কমপ্লিট হৈ গৈছে। আৰু এটা আছে, এইটো হৈছে 34 সাইজ ব্লাউজ। কালাৰ কেইটা হৈছে একেই, প্ৰায় তিনিওটা কালাৰ একেই, তিনিটাৰে। এইটো 34 ব্লাউজ হয়। এইটো কমপ্লিট হৈ গৈছে। এইখন হাতখন, হৈছে পিঠিখন। এডাল হৈছে ফিটাডাল। ফিটাডাল মই গল্ডেন কালাৰ দিলোঁ, কাৰণ মই পাৰ্পিনটো গল্ডেন কালাৰ দিলোঁ যিহেতু। তো ইয়াৰ লগত মেটচ হ'বৰ কাৰণে মই গল্ডেন কালাৰ দি দিলোঁ। তো চাই থাকক, এইটো ব্লাউজ কমপ্লিট কৰি দি আছোঁ। ইয়াত চাওক, মোৰ 36 সাইজৰ ব্লাউজটো কমপ্লিট হৈ গ'ল। হাত ডিজাইন একেই, প্ৰায় ডিজাইনকেইটা। পিঠিখন কমপ্লিট হৈ গ'ল। হুক লগাব বাকী আছে, তো হুক লগালে কমপ্লিট হৈ গ'ল। তো বন্ধুসকল, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে লাইক, কমেণ্ট, শ্বেয়াৰ। থেংক ইউ।